নমস্কাৰ নিয়ৰিপা লাইফষ্টাইল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আমি সকলোৱে এটা খুব ধুনীয়া স্কিন বিচাৰো এটা ইউথফুল এটা গ্লোইং স্কিন বিচাৰো যদি আপোনালোকে আপোনাৰ ছালখনৰ ভালদৰে যত্ন নলয় স্কিনৰ গ্লো নাইকিয়া হ'বই তাৰ লগতে স্কিনত পিম্পলছৰ সমস্যা হ'ব পাৰে আৰু যাৰ ফলত আপোনাৰ স্কিনত দাগ ৰৈ যাব পাৰে ভালদৰে যত্ন নোলোৱাৰ বাবে আমাৰ মুখত বয়সতকৈ আগত বলি ৰেখা বা বয়সৰ চিন পৰিব পাৰে এই সকলো সমস্যাৰ পৰা নিজকে বচাই ৰাখিবলৈ আপোনালোকে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে আজিও আপোনালোকৰ বাবে লৈ আহিছো এটা ফেস পেক যাক আপোনালোকে ফেস ওয়াশৰ দৰেও ব্যৱহাৰ কৰিব পাৰে ৰাতিপুৱা শুই উঠি যদি আপোনালোকে এই ফেস পেকটো ব্যৱহাৰ কৰে পেক হিচাপে বা ফেস ওয়াশ হিচাপে চাব আপোনাৰ স্কিনটো দিনটোৰ কাৰণে গ্লো কৰি থাকিব টপিকটো যদি ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব যদি লাইক কৰিছে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ তেনেহলে বলক পলম নকৰি আজি এই ভিডিওটো আৰম্ভ কৰো আজি ফেস পেকটোৰ বাবে আমাক লাগিব এচামুচ বেসন এচামুচ মৌজুল আৰু 6-7 টোপালমান নেমু ৰস এড কৰিব গুটেকিটা সামগ্ৰী ভালদৰে মিক্স কৰি লব এতিয়া যেহেতু গৰম পৰিছে গৰমত আমাৰ স্কিনটো বহুত বেছি অইলি লাগে আৰু লগতে স্কিনটো একেবাৰে কোলা পৰি যায় আপোনালোকে যদি এই ফেস পেকটো ব্যৱহাৰ কৰে তেতিয়া চাব আপোনাৰ স্কিনত এটা নেচাৰেল গ্লো দিব স্কিনটোত আৰু তাৰ লগতে আপোনাৰ স্কিনত থকা এক্সট্ৰা অইলও দূৰ কৰিব এইখিনিতে আপোনালোকক ক'ব বিচাৰিছো যিকোনো সামগ্ৰী স্কিনত এপ্লাই কৰাৰ আগত প্যাচ টেষ্ট এটা কৰি চাব কানৰ পিছফালৰ যেটো স্কিন থাকে তাত লগাব অলপ সময়ৰ পিছত চাব যদি আপোনাৰ স্কিনত সেই সামগ্ৰীটো লগোৱাৰ পিছত স্কিনত কোনো ধৰণৰ খজুৱতি স্কিন ৰঙা পৰা বা এলাৰ্জি হোৱা নাই তেতিয়া ইউজ কৰিব পাৰে কিয়নো প্ৰত্যেকৰে স্কিন টাইপটো বেলেগ বেলেগ হয় এতিয়া আপোনালোকে এইদৰে মুখত এপ্লাই কৰক ইয়াত যেহেতু বেসন আছে গৰমৰ দিনত যেতিয়া আপোনাৰ স্কিনটো অইলি লাগিব তেতিয়া আপোনালোকে বেসন ইউজ কৰিব পাৰে ই আপোনাৰ স্কিনত থকা এক্সট্ৰা অইল দূৰ কৰিব আৰু যদি আপোনাৰ স্কিনটো বেছি অইলি হয় তেতিয়া আপোনালোকে এই ফেস পেকটোৰ লগত বেসনৰ লগত আপোনালোকে গোলাপ জল মিক্স কৰিব পাৰে এই পেকটোত মই মৌজুল ইউজ কৰিছো মৌজুলে আপোনাৰ স্কিনটো ময়শ্চাৰাইজ কৰিব আৰু লগতে আছে নেমু ৰস নেমুত আছে এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ যি আপোনাৰ স্কিনত থকা পিম্পলছ একনি প্ৰবলেম দূৰ কৰিব পেকটো আপোনালোকে মুখত 15 মিনিটৰ বাবে ৰাখিব যদি ফেস ওয়াশৰ দৰে ইউজ কৰিব বিচাৰিছে মুখত মাসাজ দিব তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পিছত দেখিব আপোনাৰ স্কিনটো বহুত বেছি সফট লাগিব আৰু লগতে স্কিনত এটা নেচাৰেল গ্লো দেখিব ফ্ৰেন্ডছ কেনেকুৱা লাগিলে এই ভিডিওটো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব লগতে শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিওলৈ মই দীপাঞ্জলি আকৌ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ